বাগবৰ সমষ্টিত কংগ্ৰেছ CDF-ৰ যোগদান পৰ্ব বহুত হৈছে। এই ক্ষেত্ৰত পিছ পৰি থকা নাই বিজেপিও। বিজেপি দলতো চৰ্চা পৰি বহু মানুহ যোগদান কৰিছে। এই ক্ষেত্ৰত প্ৰশ্ন হয়, কোন হ'ব বাগবৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী? আমাৰ মাজত উপস্থিত আছে ৪৫ নং বাগবৰ সমষ্টিত বিজেপিৰ টিকেট প্ৰত্যাশী প্ৰাৰ্থী আমিৰ হুছেইন। আসসালামু আলাইকুম, নমস্কাৰ। মোৰ নাম আমিৰ হুছেইন, মুন্দিয়া ২ নম্বৰ বৰদলৈত ঘৰ। মই বাগবৰ সমষ্টিৰ বিজেপি দলৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী। মই টিকট বিচাৰিছোঁ আৰু সমগ্ৰ অসমৰ লগত বাগবৰ সমষ্টিৰ শ্ৰদ্ধাৰ ৰাইজ ভোটাৰসকলক মই অনুৰোধ জনাব বিচাৰিছোঁ, তেখেতসকলে বিজেপি দলৰ এজন প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে যাতে মোক সহায় সহযোগ আগবঢ়ায়, তাৰ কাৰণে আমি সকলোৰে ওচৰত দোৱা আৰু আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ।